শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰা হৈছে সৌজন্যমূলক সাহিত্য। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আজি আগবঢ়াইছোঁ ডাক্তৰ নৰেন কুটুমৰ কাব্য সংকলন ভালপোৱাৰ কথোপকথনৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ড। তুমি তোমাৰ কামবোৰ কৰি যোৱা অনুৰণ। মই সদায় তোমাৰ পাছত আছোঁ। সূৰ্য উপজাৰে পৰা মৃত্যু হোৱালৈ, সাগৰ নৈ জান-জুৰি শুকাই যোৱালৈ, চৰাই চিৰিকটিৰ মাত থকালৈ, পৃথিৱীৰ সাধু কথাবোৰ শেষ হোৱালৈ। বহু দিনৰ পৰা মই এটা কথা লক্ষ্য কৰিছোঁ কস্তুৰী। কি কথা? তুমি মোৰ লগত সদায় পাছত থাকা, আগত নাথাকা কিয়? ঐ চৈতানৰ পোৱালি, মূৰৰ পৰা খান্দি খান্দি উলিওৱা চৈতানৰ বুদ্ধিটো, এই বুদ্ধিটোৰ কাৰণে তোমাৰ উন্নতি নাই। মনত আছেনে তোমাৰ শেষ কবিতাটো কেতিয়া লিখিছিলা? কস্তুৰী, ফটোখনলৈ চোৱা। নীলা চোলা পিন্ধাজনী মই। কোৱাৰ প্ৰয়োজন নাই। তুমি জনসমুদ্ৰৰ মাজত বিলীন হ'লেও, গ্ৰহ নক্ষত্ৰৰ আঁৰত লুকাই থাকিলেও, মই তোমাক চিনি পাম। মই তোমাক বিচাৰি উলিয়াম। নহয় কস্তুৰী, তুমি মোক কেতিয়াও চিনি নাপালা, এতিয়াও চিনি নোপোৱা আৰু কেতিয়াও নাপাবা। আজিও কওঁ, তুমি মোৰ শেষ প্ৰেম, আৰু শেষ প্ৰেম হৈ থাকিবা চিৰজীৱন। বিদ্যা শপত, আজিৰ পৰা গালি নাপাৰোঁ। যি মন যায় তাকেই কৰিবা। মদ খাবা, চুটি চুটি ফ্ৰক পিন্ধিবা, পাৰ্টি কৰিবা, DJ নাইটত নৃত্য কৰিবা। মই কাষত থাকিলে তোমাৰ কামৰ প্ৰাচীৰ হওঁ। এতিয়াৰ পৰা তুমি স্বাধীন, তুমি মুক্ত। তোমাৰ সুখৰ বাবে মই মোৰ প্ৰেমক বলিদান দিলোঁ। I am ready if you say to part me from you. But remember, I love you and will love you forever. কিয় ভুল বুজিছা অনুৰণ? ঠিক আছে, মই নষ্ট ছোৱালী, এক্সট্ৰিমলি চৰি। যদিও বাৰে বাৰে তুমি মোকেই দোষ দিয়া, মোৰ ভাল পোৱাৰ কথানো তুমি কিমান বুজিলা? হৃদয়ৰ নিভৃত কোণৰ পৰা তোমাক ভাল পাওঁ কস্তুৰী। এইখিনি কথাকে বুজাবলৈ গ'লে কিয় বাৰে বাৰে জগৰ লাগে? পাহাৰত জুই, ভৈয়ামত খৰাং। ভাল পাওঁ, এই দুটা শব্দ নকবা। নাজানাই যদি ইয়াৰ প্ৰকৃত অৰ্থ। প্লিজ অনুৰণ, হত্যা নকৰিবা শব্দ দুটাক। তুমি মোক ভাল নোপোৱা অনুৰণ, মোক ঘৃণা কৰা। মন গ'লে তুমি মোক ফুলদানিত বহুৱা, আৰু মন গ'লেই ডাষ্টবিনত দলিয়াই দিয়া। যি বুজি নাপায় তাক বুজাব পাৰি, যি বুজি নোপোৱাৰ ভাও জোৰে তাক বুজাব নোৱাৰি। কস্তুৰী, ইয়াতেই বন্ধ হ'বনে আমাৰ তৰ্ক বিতৰ্ক? তুমি মোক ইমান গালি পাৰা অনুৰণ। হাজাৰখন উপন্যাস পঢ়িছা, এই সাধাৰণ জ্ঞানখিনিও শিকা নাই। উপন্যাসৰ নায়কে গালি পাৰেনে ইমানকৈ? তোমাক বুজি পাবলৈ আৰু 14 বাৰ জনম ল'ব লাগিব। হয়তো তুমিও চিনি নোপোৱা নিজকে। কিয় হয় তোমাৰ মুখ হঠাৎ ফৰকাল, হঠাৎ মেঘাচ্ছন্ন? উপন্যাস মানেনো কি? কল্পনাৰ কেইটামান চৰিত্ৰ, বাস্তৱৰ লগত মিল থকা দুটিমান চৰিত্ৰ, একেবাৰে বাস্তৱ যেন লগা সুখ দুখ, মিলন বিচ্ছেদ, নদী পাহাৰ, খৰাং বৰষুণ, কুঁৱলীৰ আৱৰণ, খলা বোমা, একা বেকা ৰাস্তাৰ অন্তহীন বৰ্ণনা।
কোৱাচোন, মোৰ বাদে মোক কোনে বেছিকৈ বুজি পাব? মই কোন? মোৰ ভাৱনা কি? মোৰ অন্তৰত কেতিয়া ধুমুহা বলে, জুই জ্বলে, বৰফ পুলি নদীবই কেতিয়া? মই কেতিয়া মৃত হওঁ? জীৱাশ্মৰ টুকুৰা হৈ কাৰ আগত থৰা দিওঁ? সঞ্জীৱনী টোপাল হৈ কোন মৃতকৰ জীৱাত সৰি পৰোঁ? কোৱাচোন কস্তুৰী, মোৰ বাদে মোক কোনে ভালকৈ বুজি পাব? ইমান মৌনতা কিয় অনুৰণ? জোনটোলৈ চাই গভীৰ কিবা এটা ভাবি আছোঁ। গভীৰ পাতল যি ভাবা ভাবি থাকা, কিন্তু হাতখনৰ ডাইৰেকশ্যন সলনি কৰা কিয়, বদমাছ? আকাশলৈ চোৱা কস্তুৰী। হে ভগৱান, আকৌ আৰম্ভ হ'ল পাগলৰ প্ৰলাপ। বি চিৰিয়াছ। আকাশলৈ চোৱা না কস্তুৰী। তৰাবোৰৰ মাজত তুমি, জোনৰ উজ্জ্বল পোহৰত তুমি, পপীয়া তৰাই এৰি থৈ যোৱা ভগ্নাংশখিনিতো তুমি। সৌ গছজোপালৈ চোৱা, ডালপাতবোৰ তুমি, ফুল আৰু ফলবোৰ তুমি, বতাহত বিয়পি পৰা সেউজীয়াবোৰ তুমি, ভূগৰ্ভভেদী যি অন্ধকাৰত ৰৈ গ'ল সেইখিনিও তুমি। সাগৰলৈ চোৱা, নীলিম জলৰাশি তুমি, সাগৰৰ উত্তাল তৰংগবোৰ তুমি, সাগৰৰ গভীৰতা, মানিক মুকুতাবোৰ তুমি, জলপৃষ্ঠত লুকাভাকু খেলি থকা বেলিৰ চিকমিকনিবোৰো তুমি। এয়া পাগলৰ প্ৰলাপ নহয়, এজন দুৰ্দান্ত প্ৰেমিকৰ হৃদয়ৰ সংলাপ অনুৰণ। তুমি আজিকালি বহুত সলনি হৈছা অনুৰণ। ক'ব পাৰিবা নেকি কিমান? প্ৰথম চুমাটোৰ পৰা শেষ চুমাটোলৈ যিমান। প্ৰেমত পৰিহে বুকুৰ বাগিচাত ফুল ফুলিছে, ফল ফুলাবৰ কাৰণে প্ৰেমত পৰা নাই। কেতিয়াবা কিয় এনেকুৱা লাগে? প্ৰেমৰ ভাষাও ইমান কঠিন, ভাল পোৱাজনকো ক'ব নোৱাৰি বহু গোপন কথা। তোমাৰ মূৰটো পূবলৈ আঙুলিয়ালে পশ্চিমলৈ চোৱা, তোমাৰ ভৰিটো উত্তৰ বুলি ক'লে দক্ষিণ বুলি শুনা। তোমাক এপাহ গোলাপ দিম ফুলৰ, তোমাক এপাহ গোলাপ দিলোঁ হৃদয়ৰ, ফুল আৰু হৃদয়ৰ দুয়োপাহে অনুৰণৰ।
বিশ্বাসৰ বিপৰীত শব্দ অবিশ্বাস, প্ৰতাৰণাৰ বিপৰীত শব্দ কি? আকাশৰ বিপৰীত শব্দ পাতাল, মৰমৰ বিপৰীত শব্দ কি? প্ৰথমতে তুমি কোৱা। প্ৰথমতে তুমি। কিবা এটা কোৱা অনুৰণ। নকওঁ। কোৱা না কিবা এটা। নকওঁ। প্লিজ কোৱা না কিবা এটা। ঠিক আছে, মন দি শুনা। মই এটা শূন্য নহয়। মোৰ ওচৰলৈ নাহিবা শূন্য বিচাৰি। এটা শূন্যক অন্য এটা শূন্যৰে যোগ কৰি, নতুবা এটা শূন্যক অন্য এটা শূন্যৰে পূৰণ কৰি বেলিৰ দৰে তপত আৰু উজ্জ্বল নতুন শূন্য এটা জন্ম দিবলৈ মোৰ ওচৰলৈ নাহিবা। কস্তুৰী, শূন্যৰে আৰম্ভ হ'লেও মোৰ জীৱন, মই এটা শূন্য নহয়। কি বকি আছা অনুৰণ? কেৱল শূন্য শূন্য আৰু শূন্য? আচল কথাটোনো নোকোৱা কিয়? কৈছিলোঁ নে মন দি শুনিবলৈ? মাজতে মাতিছা কিয়? শুনা, মই এটা শূন্য নহয়। মই শত সহস্ৰ প্ৰতিশ্ৰুতিৰ সফল সমাপ্তি, নতুন আশা, অসীম ভালপোৱা। মই তোমাক সাংঘাতিকভাৱে ভাল পাওঁ অনুৰণ। পেনপেনাই কিমান বাৰনো কোৱা একেটা কথা? তোমাৰ কাণৰ পৰ্দা ফাটিলেও হাজাৰ বাৰ কম। মোৰ এই শব্দৰ কোলাহলত তোমাৰ স্নায়ুবোৰ অৱশ হৈ পৰিলেও হাজাৰ বাৰ কম। মোৰ ভাৱনাৰ সাগৰত তুমি ডুবি ডুবি মৰিলেও হাজাৰ বাৰ কম। তুমি মোক নিঃসংগতাৰ কোলাহলত দলিয়াই দিলেও হাজাৰ বাৰ কম। তুমিও মোক ইমানেই ভাল পোৱানে? কস্তুৰী, উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। পঢ়িব যদি জানা মোৰ চকুৰ ভাষা, বিশ্বাস কৰা আৰু চোৱা মোৰ চকুলৈ। ভালপোৱাত মই ইমেজৰ ফৰ্মুলা নামানো কস্তুৰী। মোৰ কোষৰ প্ৰতিটো ডিএনএত আছে প্ৰেমৰ বীজ। সুস্থ আৰু নিৰাপদ পৰিৱেশ পালেই গজি উঠে সিহঁত। কথাত তোমাৰ লগত নোৱাৰি। তুমি অপ্ৰতিদ্বন্দ্বী। অনুৰণ, ভাল লাগিল তুমি মানৱতা আৰু সততাৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি পোহৰ আৰু আন্ধাৰৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি মুক্তি আৰু পণ্ডিতৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি জন্ম আৰু মৃত্যুৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি ধনী আৰু দুখীয়াৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি বিজ্ঞান আৰু ধৰ্মৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি বিশ্বাস আৰু প্ৰবঞ্চনাৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি স্বৰ্গ আৰু নৰকৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি পৰ্বত আৰু সাগৰৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি অসুৰ আৰু দেৱতাৰ কথা ক'লা। অনুৰণ, ভাল লাগিল তুমি পাপ আৰু পুণ্যৰ কথা ক'লা। অনুৰণ,
ভাল লাগিল তুমি নীতি আৰু দুৰ্নীতিৰ কথা ক'লা অনুৰণ দুখ লাগিল কিয় এজন ভুল মানুহক ভুল নুবুজাটোৱে তোমাৰ সাংঘাতিক ভুল মোৰ মৰমৰ অনুৰণ এজন শুদ্ধ মানুহক ভুল বুজাটোৱেই তোমাৰ সাংঘাতিক ভুল মৰমৰ মোৰ কস্তুৰী ইমান পৰে আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানত বিশিষ্ট কবি ডাক্তৰ নৰেন কুটুমৰ কবিতা সংকলন ভালপোৱাৰ কথোপকথনৰ কবিতাসমূহৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ডটি শুনিলে কবিতা পাঠ কৰিলে মদাৰজ্যোতি আৰু তন্নিতা ভৰদ্বাজে এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব অহা শুক্ৰবাৰে